মোদী চৰকাৰৰ নতুন সিদ্ধান্ত অসমৰ বাবেও আছে ভাল খবৰ উন্নীতকৰণ কৰা হ'ব দেশৰ 1275টা ৰেল ষ্টেচন যদিহে আপুনি ৰেল যাত্ৰা কৰি ভাল পায় তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত এই সিদ্ধান্ত অনুসৰি ৰেল যাত্ৰাৰ উন্নীতকৰণৰ দিশৰ ওপৰত গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে দেশৰ মুঠ 1275টা ৰেলৱে ষ্টেচন উন্নীতকৰণৰ দিশৰ প্ৰতি গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰেল ষ্টেচনো অন্তৰ্ভুক্ত হৈছে এই ৰেল ষ্টেচনসমূহৰ ভিতৰত ইয়াৰ জৰিয়তে ৰেল ষ্টেচনৰ যাৱতীয় সা-সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব অসমৰ মুঠ 49টা ষ্টেচনে স্থান লাভ কৰিছে ৰেল ষ্টেচন উন্নীতকৰণৰ তালিকাত অসমৰ কেইবাখনো জিলাৰ ৰেল ষ্টেচনে স্থান পাইছে তালিকাত ৰেল ষ্টেচন উন্নীতকৰণৰ তালিকাত অসমৰ কেইবাটাও ৰেল ষ্টেচনে স্থান লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁ ফেচবুকৰ জৰিয়তে এই কথা উল্লেখ কৰে উল্লেখ্য যে ৰেল ষ্টেচনৰ উন্নীতকৰণে দেশৰ ৰেল যাত্ৰাৰ ব্যৱস্থাটোক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে পৃথিৱীৰ বহুতো উন্নত দেশৰ তুলনাত আমাৰ ৰেল ষ্টেচন এতিয়াও অনুন্নত ৰেল যাত্ৰাত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতিও আহে ভাবুকি গতিকে ৰেল ষ্টেচনৰ উন্নীতকৰণৰ জৰিয়তে দেশৰ জনতাক ৰেল যাত্ৰাৰ প্ৰতি আকৰ্ষিত কৰিব বুলিও ধাৰণা কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা ডিজিটেল ডেস্ক